Hello friends, welcome back to my channel. আমি আজি এজন বহুত স্পেশাল গেস্ট আনিবলৈ গৈ আছো। মুম্বাইত আহিছে প্ৰথমবাৰৰ কাৰণে। আমি এতিয়া এয়াৰপোৰ্ট পালোয়ে। 4 মিনিট আছে আৰু আমাৰ স্পেশাল গেষ্টক পাবৰ কাৰণে। সো আপোনালোকে চাই থাকক, আপুনি গম পাবয়ে। মই দেখুৱাই যাই থাকিম। গেষ্টক ৰিচিভ কৰিব আহিছোঁ। বহুত দিনৰ আমাৰ আশা আছিলে যে আমাক তাত আহিম বুলি কৈছিলে। ফাইনেলি আজি আহি পালেহি। আপোনালোকে গম পাই থাকিব কোন আমাৰ স্পেচিয়েল গেষ্ট হয়। মুম্বাই আহি পালেহি। আমি এতিয়া এয়াৰপৰ্টতে আছোঁ, ৱেইট কৰি আছোঁ। অকণমান পিছতে গম পাব। তো আপোনালোকক দেখুৱাই থাকিম কোন আহিব, চাই থাকিব ভিডিঅ'টো। ডিম্পুক আমি পালোহি, ৰিচিভ কৰিলোঁ। ডিম্পু অকণমান হাই কৰিলে। হাই, নয়া প্ৰথমবাৰৰ কাৰণে মুম্বাই বাইদেউহঁতৰ লগত বহুত ভাল লাগিছে। মানে মই মুম্বাই এনে এয়াৰপৰ্টলৈকে আহি পাইছিলোঁ, মুম্বাই সোমাই পোৱা নাছিলোঁ। সোমাই পালোঁ মায়ানগৰী বোলে কিবা। চাওক কি মায়ানগৰী, কি মায়ানগৰী। আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকিব, নতুন নতুন ভিডিঅ' পাই থাকিব। ডিম্পুৱে অসমৰ পৰা স্পেচিয়েল মিঠাই আনিছে, গজা।